সমগ্ৰ ভাৰততে ইলেকশ্যন শেষ হ'ল আৰু আমি আমাৰ নিজৰ নিজৰ জেগাত এটাকৈ MP পালোঁ, মানে এটাকৈ সাংসদ পালোঁ। চ' এই সাংসদবিলাকে কি চেলাৰী পায় আৰু এই সাংসদবিলাক কেনেকুৱা ধৰণৰ ফেচিলিটি পায় এইটো আমি চবকে জনা বহুত উচিত। চ' এটা সাংসদে প্ৰত্যেক মাহত 1 লাখ টকাকৈ বেতন পায়, এটা চেলাৰী পায় 1 লাখ টকা। কিন্তু সেইটোতে সীমিত নহয়, সিহঁতে লগতে কনষ্টিটুৱেঞ্চি এলাউঞ্চ এটা পায়, এটা অফিচ এলাউঞ্চ পায়, এটা ডেইলি এলাউঞ্চ পায়, এটা ট্ৰেভেলিং এলাউঞ্চ পায়, মেডিকেল, ইলেক্ট্ৰিচিটি আৰু ৱাটাৰ বিলো পায়। লগতে সিহঁতে থকাৰ কাৰণে এটা ঘৰ পায়, এটা একমডেশ্যন পায়, আৰু একমডেশ্যনটো সেই ঘৰত থকা সেই ঘৰত ৰখাৰ বাবে ফাৰ্নিচাৰছো পায়, লগতে এই ঘৰটো মেইনটেইন কৰাৰ কাৰণে মেইনটেনেঞ্চ এলাউঞ্চো পায় এটা। চ' এইটো হ'ল আমাৰ সাংসদবোৰে পোৱা চেলাৰী আৰু ফেচিলিটিজ। কিন্তু এটা সাংসদে ডেভেলপমেণ্টৰ কাৰণে কিমান টকা পায়? চ' এটা সাংসদে ডেভেলপমেণ্ট কৰাৰ বাবে, নিজৰ এৰিয়াত ডেভেলপমেণ্ট কৰাৰ বাবে সিহঁতে এটা 5 কোটি টকাৰ MPLAD ফাণ্ড পায়। MPLAD ফাণ্ড মানে হ'ল মেম্বাৰ অফ পাৰ্লিমেণ্ট লোকেল এৰিয়া ডেভেলপমেণ্ট ফাণ্ড। আৰু সেই 5 কোটি টকা দি সেই ফাণ্ডেদি সিহঁতে এটা স্কিম বনাই সিহঁতৰ ওচৰত DC, যোনটো সিহঁতৰ এৰিয়াটোত DC আছে, DC ডেপুটি কমিশনাৰ হওক, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট আপুনি যি কয়, সিহঁতক লগত মিলি এটা স্কিম বনাই সিহঁতে নিজৰ মতে এৰিয়াত ডেভেলপমেণ্ট কৰিব পাৰে। চ' আপোনাৰ এৰিয়াত আপোনাৰ যোনটো মেম্বাৰ অফ পাৰ্লিমেণ্ট আছে, যোনটো সাংসদে আছে, কি ধৰণৰ ডেভেলপমেণ্ট কৰিছে লাষ্ট 5 yearsত, এইটো কমেণ্ট কৰি জনাব। আৰু এই ৰিলটো যোন ভাল লাগিল শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।